নমস্কাৰ সকলোকে নিহাৰ সায়েন্স অনলাইন ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আজি বহু দিনৰ মূৰত আকৌ ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছো। অকমান নিজৰ কামৰ বাবে মই মাজতে ভিডিঅ' দিব পৰা নাছিলো, তাৰ বাবে দুখিত। আপোনালোকৰ মৰমখিনি পাই বহুত ভাল লাগিছে। সঘনাই আপোনালোকৰ মৰম ৰিপ্লাই বিলাক পাই আছো, ভিডিঅ' কিয় দিয়া নাই বা কি হৈছে এইবিলাক সোধাৰ কাৰণে সুখী। আজি মই আমাৰ সিলেবাসৰ নহয়, আজি এতিয়া ডে টু ডে লাইফত চলি থকা এটা প্ৰব্লেম যোনটো হৈছে আমাৰ ব্লেক ফাংগাছ। সকলোৱে শুনিছেই চাগে, ব্লেক ফাংগাছ ডিজিজ বুলি কয় আজিকালি। গতিকে আমি বিচাৰিছো, আমি আজি বুজিম যে এই ব্লেক ফাংগাছ ডিজিজটো হয় কি। ঠিক আছে, ব্লেক ফাংগাছ ডিজিজটো হয় কি, কেনেকে হয়, ক'ৰ পৰা হয়, এইখিনি কথা বুজিম যে ক'ৰ পৰা হয়, কেনেকে হয়, আৰু ইয়াৰ পৰা বাচিবৰ কাৰণে আমি কি কৰিব পাৰো। ঠিক আছে, মই নিজে একো কোৱা নাই, CDC ৱেবছাইট এটা আছে, CDC ৱেবছাইটৰ পৰা মই পঢ়িছো, পঢ়ি মেলি আপোনালোকৰ বাবে মই ইজি কৰি মেলি প্ৰেজেন্ট কৰিব লাগিছো বস্তুটো। আজিৰ পৰা মই এইটো এটা নতুন ৱে পঢ়াব ট্ৰাই কৰিছো। আগতে মই বৰ্ডতো পঢ়ালো, এতিয়া মই অলপ ইলেক্ট্ৰনিক মানে অনলাইন যোগেদি পঢ়াব ট্ৰাই কৰিছো, যিহেতু এতিয়া সব ঘৰতে আছে। এনেকে পঢ়াই চাও, আপোনালোকে কেনেকুৱা লাগে এবাৰ মোক কমেন্ট কৰি জনাব যে এই মেথডটোত পঢ়ি কেনেকুৱা লাগিছে। ফিডবেক বিলাক কমেন্ট সেকশনত দিব, মই অত্যন্ত সুখী হম। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰো। গতিকে আমি শুনি আছো যে ব্লেক ফাংগাছ ডিজিজ, ব্লেক ফাংগাছ ডিজিজটো এতিয়া কিয় শুনা গৈ আছে, কাৰণ কৰোনা হোৱাৰ পিছত কি হৈছে, কৰোনা ভাল হোৱাৰ পিছত মানুহবিলাকৰ আকৌ ব্লেক ফাংগাছ ডিজিজ হ'বলৈ ষ্টাৰ্ট হৈছে, হয় নে নহয়? এতিয়াতো বেলেগ বেলেগ ধৰণৰো আহি গৈছে, ব্লেক, য়েলো আহিলে, তো বেলেগ বেলেগ কালাৰৰো আহি গৈছে। গতিকে এই ব্লেক ফাংগাছটো কিয় হয়, আপোনালোকে শুনি আচৰিত হ'ব। আমাৰ চাৰিওফালে বেক্টেৰিয়া ফাংগাছ অননন ঘূৰি ফুৰিছে। ঠিক আছে, আমাৰ গাত এতিয়াও সোমাই আছে ব্লেক ফাংগাছ, কিন্তু আমাৰ ভগৱানৰ কৃপাত আমাৰ ইমিউন চিষ্টেমটো ডেভেলপ হৈ আছে। ইমিউন চিষ্টেম কি আমি ইয়াৰ বিষয়ে আগতে পঢ়িছিলো। ইমিউন চিষ্টেমটো আমাৰ এনেকুৱাকে ডেভেলপ হৈ আছে যে আমাক ফাংগাছটোৱে একো এফেক্ট কৰিব পৰা নাই। কিন্তু এই সেম ফাংগাছটোৱে কাক এফেক্ট কৰে জানেনে? এই সেম ফাংগাছটো এফেক্ট কৰিব যোনে কোভিডৰ পৰা জাষ্ট বেমাৰ ঠিক হৈ ঘৰলৈ আহিছে ধৰক। ঠিক আছে, তেখেতৰ এতিয়াও ইমিউন চিষ্টেম পুৰা ডেভেলপ হোৱা নাই, কাৰণ কোভিডে জানো আমাৰ লাংস বডি পুৰা কলাপস কৰি দিয়ে, কিমান মানুহ পোষ্ট কোভিডতে মৰি আছে, হয় নে নহয়? গতিকে কোভিডে কি কৰে, এই গোটেই আমাৰ ইমিউন চিষ্টেমটো বেয়া কৰি দিয়ে। গতিকে যেতিয়া ইমিউন চিষ্টেমটো বেয়া হৈ যাব, ইমিউন চিষ্টেমটো যেতিয়া উইক হৈ যাব, যেতিয়া ইমিউন চিষ্টেমে কিবা এটা যদি আমাৰ গাত সোমাই আছে বেক্টেৰিয়া ফাংগাছ, তাৰ এগেইনষ্টত যদি ফাইট কৰিব নোৱাৰিব, তেতিয়া আমাৰ ব্লেক ফাংগাছ ডিজিজ হ'ব। ব্লেক ফাংগাছ ডিজিজ মানে কি, ব্লেক কালাৰ আমি দেখা পাম। গতিকে ব্লেক ফাংগাছ ডিজিজটোত হৈ আছে কি, এইটো মেইনলি তিনটা ধৰণৰ ফাংগাছে কৰে। ঠিক আছে, সেই ফাংগাছ কেইটাৰ নাম কি কি? এটা হৈছে ৰাইজোপাছ স্পেচিছ, এটা হৈছে মিউকৰ স্পেচিছ, আৰু এটা হৈছে আমাৰ ৰাইজোমিউকৰ স্পেচিছ। এইবিলাক সায়েন্সৰ নাম, ৰাইজোমিউকৰ, কিন্তু আমি এইখিনি জানিব লাগিব। ঠিক আছে, এই মিউকৰ বা ৰাইজোমিউকৰ পৰা হোৱা কাৰণে এই বেমাৰটোক মিউকোমাইকোচিছ বুলি কোৱা হয়। ঠিক আছে, আমি যদি নৰ্মেল যোনটো ব্লেক ফাংগাছ ডিজিজটোক সাইন্টিফিক ৱৰ্কত কি বুলি কোৱা হয়, মিউকোমাইকোচিছ। ঠিক আছে, এতিয়া এই ৰাইজোপাছ হৈ গ'ল, মিউকৰ হৈ গ'ল বা ৰাইজোমিউকৰ হৈ গ'ল, এই স্পেচিছ বিলাক আমি ক'ত পাওঁ জানেনে? এই স্পেচিছ বিলাক নৰ্মেলি পোৱা যায় মাটিত। ঠিক আছে, আমি এই আৰ্টিকেলটো লৈছো CDC ৱেবছাইটৰ পৰা, আপোনালোকে CDC ৱেবছাইটত চাব পাৰে যদি আৰু ডিটেইলছত চাব মন আছে। গতিকে এই বেক্টেৰিয়া বিলাক, এই ফাংগাছ বিলাক ক'ত পোৱা যায়? নৰ্মেলি আমাৰ মাটিত পোৱা যায়। ঠিক আছে, মাটিত পোৱা যায়। আৰু ইয়াৰ এটা ভাল কি, এইটো মানুহৰ পৰা মানুহ, মানে এজন মানুহৰ পৰা আনজনলৈ পাৰ নহয়। তো এইটো এটা ভাল কথা, যেনেকে কৰোনা পাৰ হৈ যায়, এই ব্লেক ফাংগাছটো পাৰ নহয়। ঠিক আছে, তো সেইকাৰণে এইটো এটা আমি ভাল পইণ্ট বুলি ক'ব পাৰো। যদি এইটোও পাৰ হ'ল হয়, তেতিয়াহ'লে আপোনালোকে ভাবি চাওক যে কেনেকুৱা অৱস্থা হ'ল হয় নে নহয়? ঠিক আছে, তো এইটো এটা ভাল কথা যে এইটো এজন মানুহৰ পৰা আনজন মানুহলৈ পাৰ নহয়। কাৰ তাত হোৱা চান্স বেছি, এইটো মনত ৰাখিব, কাৰ তাত হোৱা চান্স মাত্ৰ যদি কাৰোবাৰ তেজত গ্লুক'জৰ পৰিমাণ বেছি আছে, যদি গ্লুক'জৰ পৰিমাণ তেজত বেছি আছে, বা যদি কোনোবা বয়সীয়াল মানুহ আছে।
ঠিক আছে যদি কোনোবা বয়সীয়াল মানুহ আছে বা কাৰোবাৰ গাত যদি গ্লুকোজৰ পৰিমাণ বেছি আছে বা কোনোবা বেমাৰ হৈ আছে যাৰ ইমিউন চিষ্টেমটো ইমান ডেভেলপ নহয় সেই মানুহখিনিৰ এই বেমাৰটো সঘনাই হ'ব পাৰে ঠিক আছে এই বেমাৰটো আমি কিয় ইমান ডেঞ্জাৰাছ বুলি কৈ আছো জানেনে কিয় ইমান ডেঞ্জাৰাছ বুলি কৈ আছো কাৰণ এই বেমাৰটোৰ মৰ্টেলিটি ৰেট মানে কি মৰ্টেলিটি মানে কিমান মানুহ মৰি আছে ঠিক আছে এই বেমাৰটোৰ মৰ্টেলিটি ৰেট হল 54% গতিকে ভাবি চাওক কিমান বেছি 54% কৰোনাতকে বহুত বেছি কৰোনাকে আমি যদি ইমান ভয় খাই আছো সেইকাৰণে ব্লেক ফাংগাছটোকো মানুহে ভয় খাই আছে মই এই ভিডিঅ'টো আপোনালোকক ভয় খুৱাবৰ কাৰণে বনোৱা নাই জাষ্ট সজাগ কৰিবৰ কাৰণে বনাইছো যে ব্লেক ফাংগাছ ক'ৰ পৰা হ'ব পাৰে আৰু ইয়াৰ হলে আমি পেনিক নকৰি তাৰ জায়গাত আমি কি কৰিব পাৰো সেইটো আমি ঠিক কৰিব পাৰে আমি কি কৰিব পাৰো ঠিক আছে তো মৰ্টেলিটি ৰেট অলমোষ্ট 54% ঠিক আছে আৰু আমি যেনেকৈ গম পালো যে এজন মানুহৰ পৰা আনজন মানুহলৈ নহয় আৰু আমি গম পালো কৰোনা হলে যে বেমাৰটো কৰোনা হলে আমাৰ দেহৰ ইমিউন চিষ্টেমটো বেয়া হৈ যায় প্ৰতিৰোধকটো বেয়া হৈ যায় যাৰ বাবে আমাৰ ইজিলি ব্লেক ফাংগাছ বা বেলেগ ধৰণৰ ফাংগাছ বেমাৰ হ'ব পাৰে এটা বেক্টেৰিয়া বেমাৰো হয় কিন্তু বেক্টেৰিয়া বেমাৰৰ এটা কি ভাল জানেনে বেক্টেৰিয়া বেমাৰ সোনকালে ভাল হৈ যায় মানে আমি যদি মেডিচিন লওঁ সোনকালে ভাল হৈ যাব পাৰে কিন্তু ফাংগাছ বেমাৰত প্ৰব্লেমটো কি জানেনে ফাংগাছ বেমাৰ সোনকালে ভাল নহয় বুজিছে কিছুমানৰ মাহ ডেৰ মাহ এবছৰ বহুত টাইম লাগি যাব পাৰে মানে ফাংগাছ বেমাৰটো ভাল ইমান সোনকালে নহয় তো ফাংগাছ বেমাৰটো ভাল হ'ব কাৰণে অলপ সময় লাগে ঠিক আছে গতিকে ইয়াৰ এতিয়া মেইনলি আমি চাব লাগিব ইয়াৰ কেইটামান টাইপ আছে ঠিক আছে টাইপ কি আছে ইয়াৰ টাইপ আছে এটা যোনটো হয় আমাৰ হয়তো নাকত হ'ব পাৰে বা মূৰত হ'ব পাৰে ঠিক আছে যোনটো কোৱা যায় ৰাইনো চেৰিব্ৰেল ঠিক আছে যিহেতু নাকত বা মূৰত মানে আমাৰ ব্ৰেইনত হ'ব পাৰে ঠিক আছে মূৰত বা ব্ৰেইনত হ'ব পাৰে সেইকাৰণে এইটো কোৱা হয় ৰাইনো চেৰিব্ৰেল এইটো এটা প্ৰকাৰৰ 2 নম্বৰ প্ৰকাৰটো হ'ল আমাৰ হাওঁফাওঁত হ'ব পাৰে ঠিক আছে যোনটো কোৱা হয় পালমনাৰী 3 নম্বৰটো হ'ল আমাৰ হয়তো পাকস্থলীত হ'ব পাৰে বা আমাৰ যি স্মল ইন্টেষ্টাইন বা লাৰ্জ ইন্টেষ্টাইন আছে স্মল ইন্টেষ্টাইন বা লাৰ্জ ইন্টেষ্টাইন তাত হ'ব পাৰে এইটো কোৱা যাব আমাৰ গেষ্ট্ৰ ইন্টেষ্টাইনেল নেক্সট হ'ব পাৰে আমাৰ ছালত সেইটো কোৱা যাব কিউটেনিয়াছ ঠিক আছে আৰু এটা হ'ব পাৰে আমাৰ তেজত সেইটো কোৱা যায় কি বুলি ডিসেমিনেটেড ঠিক আছে এইকেইটা টাইপ মানে বেলেগ বেলেগ ধৰণৰ ব্লেক ফাংগাছৰ ক'ত হ'ব পাৰে ঠিক আছে যদি নাকত বা ব্ৰেইনত হয় বা সাইনাস আমি যে সাইনাস প্ৰবলেম বুলি কওঁ যদি সাইনাসত হয় তেতিয়ালে সেইটো কোৱা যাব ৰাইনোচেৰিব্ৰেল যদি হাওঁফাওঁত হয় তেতিয়ালে কোৱা যাব পালমনাৰী যদি পাকস্থলীত হয় বা আমাৰ অগ্নাশয় বা স্মল ইন্টেষ্টাইন বা লাৰ্জ ইন্টেষ্টাইনত হয় সেইটো কোৱা যাব গেষ্ট্ৰ ইন্টেষ্টাইল ছালত হলে কোৱা যাব কিউটেনিয়াছ আৰু তেজত হলে কোৱা যাব ডিসেমিনেট ঠিক আছে ইয়াৰে নাকত আৰু হাওঁফাওঁটো সবতকে কমন বহুতৰ হয় আৰু পাকস্থলী আৰু ছালত এতিয়া কোভিড-19 কাৰণে এই দুটা বহুত বেছিকে হোৱা ষ্টাৰ্ট হৈছে আৰু এইটো বহুত ৰেয়াৰ হয় যোনটো তেজত এইটো কেতিয়াবা যদি আমি আমাৰ অৰ্গেন চেঞ্জ কৰো তেতিয়াহে হ'ব পাৰে ঠিক আছে গতিকে এই পাঁচটা ধৰণৰ আমাৰ হ'ব পাৰে ইয়াৰ ভিতৰত নাকত আৰু হাওঁফাওঁটো একেবাৰে কমন যদি নাকত হয় নাকত হলে ইয়াৰ সিম্পটমছ বিলাক কি হ'ব এতিয়া যদি আমি সিম্পটমছ বিলাক চাওঁ সিম্পটমছ বিলাক কি হ'ব কওকচোন সিম্পটমছ বিলাক হ'ব যদি ইয়াত হলে কি হ'ব হয়তো আমাৰ জ্বৰ হ'ব পাৰে ফিভাৰ বা আমাৰ ফেটিক আমাৰ সঘনাই মানে ভাগৰ লগাৰ নিচিনা হ'ব পাৰে বা কিছুমান ক্ষেত্ৰত ভমিটিংও হ'ব পাৰে ঠিক আছে যদি পালমনাৰীত হয় তেতিয়ালে অবিয়াসলি গম পাইছে যদি হাওঁফাওঁত হয় তেতিয়ালে আমাৰ উশাহ লোৱাত প্ৰবলেম হ'ব মানে ব্ৰিথিঙত প্ৰবলেম হ'ব মই অকমান ইংলিছত লিখি দিছো ঠিক আছে ব্ৰিথিঙত প্ৰবলেম হ'ব পাৰে ফিভাৰ হ'ব পাৰে বা ফেটিক হ'ব পাৰে বা কিছুমান ক্ষেত্ৰত ভমিটিংও দেখা পোৱা যায় পাকস্থলীত হলে আমি জানো এইকেইটাই দেখা পাব ব্ৰিথিঙৰ বাদে ফিভাৰ ফেটিক আৰু ভমিটিং ছালত হলেতো জানেই ছালটো জ্বলা নিচিনা লাগিব মানে বাৰ্নিং যোনটো নৰ্মেলি হয় ছালবিলাক কলা পৰি যাব এইটো দেখা পায়ে যায় থাকে আমাৰ আজিকালি চাগে আপোনালোকে টিভিত দেখিয়ে আছে নিউজ চেনেলবিলাকত দিয়ে থাকে
যে কেনেকুৱাকে হৈ আছে ছালবিলাক কলা পৰি যাব ব্লেক কালাৰ স্কিন ঠিক আছে আৰু হয়তো ক'ত হ'ব পাৰে যোনবিলাক জায়গাত ধৰ অপাৰেশ্যন হল বা কিবা হল সেইবিলাক জায়গাত এইটো বেছিকে হ'ব পাৰে আৰু তেজৰটো ইমান সঘনাই গম পোৱা নাযায় কাৰণ সেইটো তেজত হয় কিন্তু এইটো বহুত ডেডলি হয় ঠিক আছে যেহেতু আমি অলৰেডি কৈছো কিমান আছিল মৰ্টেলিটি ৰেট মৰ্টেলিটি ইজ 54% ভেৰি হাই মানুহ 54% মানুহ মৰিছেই যদি ব্লেক ফাংগাছ হৈছে 54% মানুহ মৰিছেই তো এইটো ভাল কৰিবৰ কাৰণে কি আমি এইটো গম কেনেকে পাম যে হৈ আছে নাকত বা মূৰত হলে আমি সঘনাই গম পাই যাম যদি আমাৰ তালুত হয় কলা কলা সেইটো এটা ব্লেক ফাংগাছ হয় ব্লেক ফাংগাছে কলনি বনাই লয় ঠিক আছে সেইটো আমি চালে গম পাই যাম নাকত বা মূৰত হাওফাওত হলে কি হ'ম হাওফাও বা পাকস্থলী সেইবিলাকৰ পৰা যদি আমি অলপমান চেল লৈ লওঁ তাৰ যদি আমি কোষ এটা লৈ লওঁ কোষটো লৈ লৈ যদি আমি পৰীক্ষা কৰো বায়োপসি কৰো বা পৰীক্ষা কৰো তেতিয়ালে গম পাম যে তাত হৈছে নে নাই ঠিক আছে ছালত হলেতো আমি সঘনাই গম পাই যাম ছালখিনি দেখিলেই গম পাই যাম যে তাত হৈছে নে নাই হোৱা ঠিক আছে আৰু তেজত হলে ঠিক তেনেদৰে তেজো ওলাই মিলি আমি চাব লাগিব যে তাত হৈছে নে নাই হোৱা ঠিক আছে ব্লেক ফাংগাছটো দেখাত কেনেকুৱা হয় মই আপোনাক অকমান দেখাই দিছো যদি চাই আপোনালোকে ব্লেক ফাংগাছটো অলপ এনেকুৱা ধৰণৰ হ'ব ইয়াত এনেকৈ এগাল গুটি 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 থাকিব ইয়াৰ পৰা এনেকৈ থাকিব এনেকুৱা এগাল থাকিব যদি আপুনি স্লাইডত চাই বস্তুটো এনেকুৱা দেখিব ঠিক আছে অকমান এনেকুৱা হ'ব ব্লেক ফাংগাছটো ঠিক আছে আৰু এইটো ঠিক কৰিবৰ কাৰণে কি কৰিব লাগিব ঠিক কৰাৰ কাৰণে ট্ৰিটমেন্ট আমি প্ৰথমতে চালো কেনেকে হয় কিয় হয় কৰ পৰা হৈ আছে যেনেকে মাটিৰ পৰা হৈ আছে ঠিক আছে তাৰপিছত চালো কি বেলেগ ধৰণৰ ব্লেক ফাংগাছ আছে তাৰপিছত চালো সিম্পটমছ কি হেতুৰ মানে বেমাৰ কেনেকে হ'ব পাৰে কি বেমাৰ হ'ব পাৰে আৰু তাৰপিছত চালো আমি ট্ৰিটমেন্টটো কি আছে মানে ট্ৰিটমেন্ট কি আছে হেতু চোৱা নাই এতিয়া চাম ট্ৰিটমেন্ট কি নৰমালি ডক্টৰে কি কৰে ডক্টৰে দিয়ে এমফোটেৰিচিন বি নামৰ এটা মেডিচিন আছে বা আৰু এটা আছে ইছাও কনাজল এই দুটা মেডিচিন নৰমালি দিয়া যায় কিন্তু এইটো প্ৰাৰম্ভিক অৱস্থাতে দিয়া যায় যদি আপোনাৰ জাস্ট ব্লেক ফাংগাছটো আৰম্ভ হৈছে তেতিয়ালে আপোনাক এই মেডিচিন দুটা দিয়া যাব কিন্তু যদি এইটো বাঢ়ি গৈ আছে ন তেতিয়া আপোনাক কিন্তু এইটো মেডিচিন দি দিলে নহব এইটো আপোনাক ইন্ট্ৰাভেনাস দিব লাগিব আইভি মানে আপোনাক থ্ৰু ইনজেকশন দিব লাগিব আৰু ইনজেকশন দিবৰ কাৰণে আপুনি এডমিট হ'ব লাগিব বুজিছে ইয়াৰ ট্ৰিটমেন্ট কি আছে দুটা ধৰণৰ মেডিচিন আজিকালি সবতকে ইউজ হৈ আছে এটা হল এমফোটেৰিচিন আৰু এটা হল আইসোকোনাজল ঠিক আছে আৰু এই দুটা মেইনলি এই দুটা এফেক্টিভ গম পোৱা গৈছে আৰু বেলেগ মেডিচিন আছে কিন্তু এই দুটা বেছি এফেক্টিভ বুলি গম পোৱা গৈছে ঠিক আছে এতিয়া কথাটো হল যে ইয়াৰ পৰা বাচিবৰ কাৰণে আমি কি কৰিব পাৰো প্ৰথম কথা যদি কৰোনা হৈ ঘৰলৈ ঘূৰি আহি আছে ন তেতিয়াহলে অলপ নিজৰ হাইজিনটো মেইনটেইন কৰক মানে নিজৰ দেহাটোক ভালকে চাওক নিজৰ দেহাটো মানে জিতি নাখাব অলপ নিজৰ ইমিউনিটি বুষ্ট আপ কৰা বস্তুবিলাক খাব যোনবিলাক বস্তু ইমিউনিটি ভাল হয় ঠিক আছে অলপ যদি আপোনাৰ ডায়াবেটিছ আছে বা কিবা আছে তেতিয়ালে অলপ সতৰ্ক হ'ব কাৰণ ডায়াবেটিছ হোৱা মানুহৰ বহুত সঘনাই হ'ব পাৰে যাৰ ডায়াবেটিছ আছে আৰু যোন কোভিড-19 হৈ ঘৰলৈ ঘূৰি আহিছে ঠিক আছে যাৰ কৰোনা হৈ ঘৰলৈ ঘূৰি আহিছে তেখেতৰ হ'ব পাৰে এইটো ঠিক আছে তো সেইকাৰণে সেইটো ক্ষেত্ৰতো আপুনি সতৰ্ক হ'ব তাৰ উপৰি আৰু যদি আমি নৰ্মেল কওঁ আপুনি কি কৰিব লাগিব অলপ মই যদি আপোনালোকক মই এজ এ সায়েন্স ষ্টুডেন্ট এজ এ এমএসসি ষ্টুডেন্ট যদি আপোনালোকক কওঁ এই গৰমৰ সিজনটোত পাৰিলে এই যে কুলাৰ থাকে ঘৰত যে গৰমৰ কাৰণে বাচিবৰ কাৰণে মানুহে কুলাৰ কিনি আনে কুলাৰ বিলাক ব্যৱহাৰ নকৰিব কিয় জানেনে কুলাৰ বিলাক যে ইউজ হয় কুলাৰ বিলাকৰ পৰা কাৰণ তাত একেখন বেৰে থাকে ন তাতেইতো পানী বিলাক চিটিকি এটা ওলাই আহি থাকে ন গতিকে তাত কি হয় বহুত বিলাক বেক্টেৰিয়া ফাংগাছ জমা হ'ব পাৰে বা তাত বনিব পাৰে আৰু সেই বেক্টেৰিয়া ফাংগাছ বিলাক থ্ৰু স্পোৰ্স মানে অণু মানে কি হয় ইহঁত বিলাকৰ পৰা এনেকে সৰু এগাল এনেকুৱা এইবিলাক ওলাই আহে ঠিক আছে আৰু আমি জানো নৰমালি ফাংগাছ ক'ত থাকে মাটিত বা যোনবিলাক পচি গৈছে বস্তু তাত ঠিক আছে কিন্তু এইবিলাক এনেকা স্পোৰ্স হিচাপে ওলাই আহিব স্পোৰ্সটো অণু বুলি কোৱা হয় এইবিলাকে কি কৰে এইবিলাকে আমাৰ যেতিয়া দেহত যদি এনেকে বতাহেদি সোমাই যায় ভাবক আপুনি কুলাৰ বা এচিড যদি আপুনি লৈ আছে আৰু এই এচিডটো আপুনি পিউৰিফাই যদি চেক কৰা নাই তেতিয়ালে কি হ'ব এই এনেকে যে আপুনি লৈ আছে এইটো কি হ'ব লাহে লাহে আপোনাৰ মুখলৈ যোৱা ষ্টাৰ্ট হ'ব মানে বুজিছেনে মানে কি হ'ব আপোনাৰ উশাহত যদি গ'ল এই স্পোৰ্সটো আপোনাৰ গাৰ ভিতৰত যাই মিলি এটা নতুন ব্লেক ফাংগাছ বা যোনটো কৈ আছো মিউকোমাইকোসিস বনাই দিব পাৰে ঠিক আছে সেইকাৰণে অলপ সতৰ্ক থাকিব গতিকে আজিৰ ভিডিঅ'টোত মই কি ক'লো মিউকোমাইকোসিস কি হয় মিউকোমাইকোসিস মানে ব্লেক ফাংগাছ ডিজিজটো কি হয় আচলতে আপোনালোকে ব্লেক ফাংগাছ ডিজিজটোৰ কথা শুনি আছিলে ব্লেক ফাংগাছ ডিজিজটো কি হয় ক'ৰ পৰা হ'ব পাৰে এক নম্বৰ কথা দুই নম্বৰ কথা ইয়াৰ বিভিন্ন ধৰণৰ কি বিভাগ আছে কি টাইপছ আছে ইয়াৰ ক'ত হ'ব পাৰে নাকত মুখত আমি ছালত চালো তেজত চালো
হাওফাওত চালো, পাকস্থলীত চালো, সেইবিলাক চালো। তাৰ উপৰি ইয়াৰ চিমটমছ কি, কেনেকুৱা বেমাৰ হ'ব পাৰে, ফিভাৰ, ফেটিক, কি হ'লে আপুনি ডক্টৰৰ ওচৰত যোৱাটো ভাল, ঠিক আছে। আৰু তাৰপিছত তাৰ ট্ৰিটমেণ্ট কি আছে এতিয়াৰ দিনত, ঠিক আছে। প্ৰথমতে মেডিচিন ল'ব লাগিব যদি অলপ হৈ আছে, কিন্তু যদি সেইটো বাঢ়ি গৈছে তেতিয়াহ'লে আপুনি কি ল'ব লাগিব, আপুনি ইনজেকশ্যন ল'বই লাগিব, আৰু যাৰ বাবে আপুনি এডমিট হ'বই লাগিব, বুজিছে। তো এইখিনি কথা বুজি পাব। অলপ নিজৰ হাইজিনটো মেইনটেইন কৰক। যেতিয়া COVID-19 যদি বাই চান্স আপোনাৰ হৈ মেলি আপুনি ঘূৰি আহিছে, তেতিয়াহ'লে অলপ নিজৰ হাইজিনটো মেইনটেইন কৰক, ভাল খাদ্য খাওক, যাতে আপোনাৰ ইমিউনিটিটো বুষ্ট আপ হওক। আপুনি বাহিৰত বেছি নোলাব, অকমান নিজৰ কেয়াৰ ৰাখক, এইটোৰ পৰাও আমি হাত সাৰি যাম, বুজিছে। মৰ্টেলিটি ৰেট হ'ব পাৰে 54%। মই আপোনাক ভয় খুৱাবৰ কাৰণে ভিডিঅ'টো বনোৱা নাই, জাষ্ট ইনফৰমেশ্যনৰ কাৰণে বনাইছো যে কি হ'ব পাৰে বা আপোনালোকে কি কৰি বস্তুটোৰ পৰা বাচিব পাৰে। গতিকে আশা কৰো ভিডিঅ'টো ভাল পালে। যদি ভাল পালে তেতিয়াহ'লে সকলোৰে লগত শ্বেয়াৰ কৰিব, যাতে ব্লেক ফাংগাছৰ বিষয়ে সকলোৱে গম পাব পাৰে। লাইক কৰিব আৰু মোৰ নিহাৰ সায়েন্স অনলাইন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মই আগলৈ আৰু উৎসাহ পাই আৰু নতুন ধৰণৰ ভিডিঅ' বনাব পাৰো। গতিকে আজিলৈ ইমানতে সামৰিছো। ধন্যবাদ।